আহক ৰাইজ আহক, তাজা তাজা চব্জি লৈ যাওক, মাত্ৰ 10 টকাৰ কেজিত। বিলাহী পটল সব পাব। भाइयों बहनों, ताजा ताजा सब्जी ले जाओ, सस्ता में बस्ता पठरे बाबा, जल्दी करो रे बाबा। ডিম্পুয়ে কি খাতৰা মানুহ আনছে ইয়ে, চব্জি বিক্ৰী কৰাৰ কাৰণে মোদীৰ ডাইলগ মাৰি কি খাতৰা ইয়ে। বা এতিয়া মোৰ চব্জি কিনাৰ কাৰণে গ্ৰাহকৰ বা কাৰেণ্টে লাগি যাব। মই কি কৈ পালো হে, লাইনে হ'ব, কাৰেণ্ট কৈ পালো হে লাইনক। থাকবা নোৱাৰা হৈছো হে, প্ৰত্যেকত কি হলাই গ'ল। এতিয়া চব্জি বিক্ৰী কৰি ডুবাইতে ফুৰিব যাব লাগব হে এই গৰমত। রে বাবা, তাজে তাজে চব্জি, টমেটো কেঁচাত পটল ফ্ৰী রে বাবা। কি কথা কইয়ে ই, টমেটোৰ লগত পটলো ফ্ৰী বলে, মানুহ মারবই এ। এ চব্জি 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 লোক মাত্ৰ 10 টকা, মাত্ৰ 10 টকা, আহক ৰাইজ আহক আহক। কি হ'ল এ, তেতিয়াৰ পৰা ইহঁতে চিঞৰি আছে, এতিয়ালৈ গ্ৰাহকে এটাও অহা নাই। ডিম্পুৱে দোকান বিলাকৰ প্ৰমোচন কৰা ভিডিঅ' বিলাক চাই মই ডিম্পুক মাতিলো মোৰ দোকানৰ প্ৰমোচন কৰাৰ কাৰণে। চালা, মোৰ চব্জি দোকানৰ এটাও কাষ্টমাৰহে নাহিল। কি ধুনীয়া 10 টাকাৰ কেজিত চব্জি দিছিলো, কত নাপাব মানুহ বিলাকে। কি বা 10 টাকাৰ কেজি চব্জি শুনি পচা বুলিয়ে ভাবছে নেকি। অলপ বেছি দাম খুজলেও মানে মানুহে চব্জি কেইটা চাই কেনে গুচি যায়। চব্জি দোকানৰ প্ৰমোচন কৰিব আহি চব্জি চব্জি কৰি চিঞৰি মাত ভাঙি গল, তথাপিও এটা কাষ্টমাৰ নাহিল। প্ৰমোচন কৰি 2 পইচা পাম, কি হব আৰু এতিয়া ইয়াৰ পৰা পলাই ভাল হব আৰু। যাও, এটাও কাষ্টমাৰো নাহিল, মোৰ হাগৰ লাগছে মস্ত জৰে। কি কৰিবি আৰু যা, কপাল বেয়া এ মোৰ। কি ভাবছিলো মই বিশ্বৰ সকলোতকে ডাঙৰ চব্জি বিজনেছমেন হম, এতিয়া চব্জি ঘৰত লৈ গলে তিৰিৰে মাইৰ খাব লাগিব। হেল্ল' গাইজ, আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব। चैनल पर आप नए हैं तो चैनल को सब्सक्राइब कर दीजिएगा।